হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই যাবলৈ ওলাইছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰত। চাওকচোন গাইজ, মোৰ মুখত কিমান যে পিম্পল ওলাইছে। এইটো হৈছে আমাৰ গৰু, মই গৰুৰ লগতে যাম। এইখন হৈছে আমাৰ গৰুৰ বাচন্তিখন। পিছে বাচন্তিখনত উঠিব ভয়ে লাগে, কিয়নো সি যিহে জোৰত চলায়। দেখিছেই নহয় গাইজ, আমাৰ গৰুটোৱে বাচন্তিখন কিবা জোৰত চলাইছে। সি পিছে তাৰ বাচন্তিখন চলালে গৰুৰ জীৱটো হাততহে থাকে। এইটো হৈছে আমাৰ বেচপাৰাছক। পিছে আমাৰ বেচপাৰাছকটো বেছিকৈ ঢুলীয়া চক বুলিহে জনা যায়। যে নহয় আমাৰ ঢুলীয়া ককাই কেনেকৈ ঢোলটো লৈ থিয় হৈ আছে। নাচবি ও বাবা পগলা মই চলাম ময়ে চলাম মই চলাম ৰ'ব, ঢুলীয়াক ভিডিঅ' কৰি থাকোঁতে আমি ইফালে বস্তু ল'বই পাহৰি গ'লোঁ। নেলি গাইজ, মই সিহঁতৰ ঘৰ আহি পালোঁ। পিছে ঘৰ মুচি আছে। জনে গাইজ, ছোৱালীজনী ইমান ভাল। তাই বোলে আজি মোৰ কাৰণে নিজে চাহ বনাব। এইয়া দেখিছনে গাইজ, তাই ইমান মৰমত চাহ বনাই আনিছে। পিছে চাহখিনিও দেখিবলৈ বৰ ধুনীয়া হৈছে। চাহ খোৱা হোৱাৰ পিছত অলপমান কথা পাতি আমিও গুচি আহিলোঁ। আৰু দেখিছেই নহয় গাইজ, আমাৰ গৰুটোৱে কেনেকৈ বাচন্তিখন উৰুৱাই লৈ আহিছে। ঘৰ আহি লগ পালোঁ আমাৰ নমামিক। চাওকচোন তাই যে কিমান উৎপাত কৰি থাকে। আজিলৈ ইমানেই আছিল, বাই গাইজ। ভাত কিমান খাইছে